ডিব্ৰুগড়ৰ বিনীত বাগৰিয়াই ভয় ভাবুকিৰ বাবে আত্মহত্যা পথ বাছি লোৱা ঘটনাৰ 3 অভিযুক্ত সঞ্জয় শৰ্মা, নিশান্ত শৰ্মা আৰু বাইদুল খানক দৃষ্টান্তমূলক শাস্তিৰ দাবীৰ লগতে আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাৰ প্ৰতিবাদত আম আদমি পাৰ্টি ডিব্ৰুগড় চহৰত মম লৈ প্ৰতিবাদ। फांसी दियो
চবেই লিখিব লাগে, চবেই ছ'চিয়েল মিডিয়াত লিখিব যাতে আমি বিনীত বাগৰিয়াক আমি ন্যায় দিব পাৰোঁ। আৰু যেতিয়ালৈকে ন্যায় নাপায় আমি এই যুঁজটো অব্যাহত ৰাখিম। হয়তো পুনৰ আকৌ লগ হ'ব লাগিব, এনে পৰিস্থিতি যদি হয় আকৌ লগ হ'ম। কিন্তু আপোনালোকক আজিৰ কাৰণে ধন্যবাদ দি এই সভাখন আমি ভংগ কৰি আগবাঢ়ি যাওঁ বুলি চবকে জনাইছোঁ। ধন্যবাদ।